যোৰহাটৰ ৰজাহাউলিৰ ৰংঘৰৰ বাকৰিত বহাগী উৎসৱ উদযাপন। বহাগ যে অসমীয়াৰ আয়ুস ৰেখা, সেয়া অসমীয়াই অসমত বহাগ বিহু উদযাপনৰ জৰিয়তে প্ৰমাণ কৰে। ৰঙালীৰ ৰঙত এতিয়া ৰঙিয়াল হৈ পৰিছে ৰাজ্যৰ চৌদিশ। দৰঙী ৰজাৰ যোৰহাটৰ ৰাজাহাউলিতো আজি কণ কণ শিশুৰ পৰা আশীৰ ঊৰ্ধৰ সকলোৱে নাচি বাগি হৰ্ষোল্লাসেৰে বিহু উদযাপন কৰা দেখা যায়। হিন্দু ইছলামৰ সুসমন্বয়ত এক ভাতৃত্ববোধেৰে আয়োজন কৰা বহাগী উৎসৱটিয়ে অতীজৰ পৰা গাঁওখনৰ মানুহবোৰক ওচৰ চপাই আনি মৰমেৰে এনাজৰী গঢ়ি তোলে। সাতম পুৰুষীয়া পৰম্পৰাকে ধৰি কৃষ্টিৰ সেউজীয়া পথাৰত ৰাজাহাউলিয়ে আঁকি দিয়ে অতীত আৰু বৰ্তমানৰ এখন ধুনীয়া প্ৰতিচ্ছবি। যোৱা 6 আৰু 7 মে'ত আয়োজিত বিহুখনিত ভেকচন প্ৰতিযোগিতা, বিহু নাচ, বিহু নাম, সাজপাৰ প্ৰতিযোগিতাও আয়োজন কৰা হয়। বৃহত্তৰ অসমৰ বৰ্ণিল সাংস্কৃতিক দেখুৱাই এক শোভাযাত্ৰাৰে জনগোষ্ঠীয় প্ৰতিচ্ছবিখন সৰুকৈ দাঙি ধৰা হয়। সন্ধিয়ালৈ ছ'চিয়েল মিডিয়াৰ চেনচেশ্যন জুমন বৰাৰ সংগীতানুষ্ঠানৰ লগতে বহাগী বিহু দল, স্থানীয় মহিলাৰ জেং বিহু দল, জনগোষ্ঠীয় বিহুকে আদি কৰি বহুকেইটা বাচক বনীয়া অনুষ্ঠানেৰে ৰাইজক আমোদ দিবলৈ অপ্ৰাণ চেষ্টা কৰা দেখা যায়। খবৰৰ আঁৰৰ খবৰসমূহ পাবলৈ অনুগ্ৰহ কৰি ফ'ল' কৰি ৰাখক আপোনাৰ আপোন চেনেল UB লাইভ অসম।